প্ৰিয়ম আজি গধূলিৰ পৰাই ব্লগ এটা আৰম্ভ কৰিছোঁ আসলতে এফালে যাবলৈ ওলাইছোঁ সৰু সুৰা দুটামান বজাৰ আছে তাকে ভাবিছোঁ অলপ ওলাই যাওঁ আৰু সেইকাৰণে ভাবিলোঁ এটা সৰুকৈ হ'লেও ব্লগ আৰম্ভ কৰোঁ আপোনালোককো লৈ যাওঁ কলৈ যাওঁ কি বজাৰ কৰোঁ আপোনালোককো দেখুৱাই যাওঁ চাই থাকক তেন্তে ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বনো হাই দি দিয়া এফালে চোৱা তুমি ক'ত যাবা বলা দুইটা ওলাইছে বলা যাওঁ বলা বলা আৰু ইমনক থৈ যাওঁ মাহঁতৰ ঘৰ মামা তাত যাও বলা বাই বাই দিয়া বাই বাই টাটা বলা তুমি চেন্ডেল পিন্ধাকে যোৱা চেন্ডেলযোৰ লৈ আই যাবা হেল্ল কথা পাতিম টাটা আৰু ইমনক মাহঁতৰ তাত থৈ যাম কাৰণ তাক লৈ বজাৰ কৰিবলৈ অলপ দিগদাৰ হয় সিও দিগদাৰ পায় আৰু তাক ইটো লাগে সিটো লাগে গতিকে ভালকৈ বজাৰ কৰাটো দিগদাৰ সেইকাৰণে তাক থৈ যাম আৰু থৈ আমি দুটা বজাৰলৈ যাওঁ বলক তেন্তে গৈ থাকোঁ টাটা আমি বিশালক যাওঁ ৰ'বা বাই 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 যাম দে তুই ভালকৈ থাকবা অঁ মা দে এৰিব বৰষুণ আৰু ইমনক থলোঁ আৰু এতিয়া গৈ থাকোঁগৈ বৰষুণো পেলাইছে অলপ অলপ গতিকে সোনকালে বজাৰখিনি কৰি আহোঁগৈ আৰু এয়া আমি আহি পালোঁ নলবাৰীত থকা বিশাললৈ ইয়াতে দুটামান সৰু সুৰা বস্তু কিনিম আচলতে কিছুমান বস্তু ইয়াত অফাৰ পোৱা যায় গতিকে অকণমান লাভ হয় আৰু সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰাই লৈ যাওঁ তো সেয়াই তাকে বজাৰখিনি কৰিব লৈছোঁ ঠিক আছে তেন্তে সোনকালে কৰি লওঁ বজাৰখিনি তোমাৰ 1 কেজি চাহপাত কিনিলে 7 কেজি চেনি লাভ কৰিব পাৰিব সম্পূৰ্ণ বিনামূল্যে চাহপাত 1 কেজি কিনক চেনি 7 কেজি লাভ কৰক সম্পূৰ্ণ বিনামূল্যে লাভ কৰিব পাৰিব আপোনালোকে লগতে বাটাৰ বিস্কুট যদি 5 পেকেট কিনে মাত্ৰ 99 লাভ কৰিব পাৰিব 5 পেকেট কৰি বিস্কুট এক পেকেটৰ দাম 35 টকা 35 ৰুপিজ যদি 5 পেকেট কিনে লাভ কৰি আছে মাত্ৰ 99 টকাতে যেহেতু তোমার ট্রপিকানা জুস 1 লিটার কিনিলে আপনাকে লেখা আৰু কি 40 টাকা এই সাবান না ডেটল সাবান না ট্রপিকানা জুস এটো হলো 1 লিটার কিনিলে লেখা মূল্য 40 টাকা কম দাম করে কাটব হবো কাটব পিয়াজ আছে না সস গাডো সাবান আছে বলো পিয়াজ লাক্স আছে এই পিয়াজ আছে তো কে পিস থাকে তিন পিস টাকা ল'ব এইটো পিঁয়াজটো বেছি হেৰি নাযায় 252 টাকা এটা ব্ৰাছ আছে হে আমার আগত তো এটি আছিল না শুনছ না ব্ৰাছ আছে একেই কথা কলগেটৰে ব্ৰাছ চলো চলো আৰু কি ল'ব থাকিল ব'লা
ক'ত আছে আৰু এয়া বজাৰ কৰা হৈ গ'ল আমাৰ কিন্তু বাহিৰত আহি দেখিছোঁ বাহিৰত অলপ অলপ বৰষুণ দিছে তথাপিও এওঁ বাইকখন আনিব গৈছে যাব পাৰিম কিজানি বৰ বেছি ডাঙৰকৈ দিয়া নাই কাৰণ ইয়াত ৰৈ গ'লে ৰৈ যাবই লাগিব ইফালে গধূলি হৈছে আৰু বিশালৰ ওচৰৰ ৰাস্তাকেইটাত অকণমান পানীও হয় তো সেয়া গৈ থাকোঁ সোনকালে আৰু ইফালে এওঁ বাইক অনালৈ মই ইয়াত ৰৈ আছোঁ বিশালৰ পৰা আহি পালোঁ জাষ্ট আহি পালোঁ আৰু মই দেখুৱাম আপোনালোকক কি লৈছোঁ প্ৰথম লৈছোঁ এইটো এটা জেলি কিষানৰ তাৰপিছত আচলতে বৰষুণ দিলে বহুত আৰু এয়া আনিছোঁ বিস্কুট নিউট্ৰিচইচৰ ডাঙৰ পেকেট তাৰপিছত এয়া এটা আনিছোঁ ব্ৰিটানিয়াৰ 50-50 তাৰপিছত আনিছোঁ এয়া চাবোন আৰু আনিছোঁ দুটা কাপ এই কাপবোৰ বৰ মৰম লাগে মোৰ আছে এনেকুৱা কাপ ভাইটি গৈছিল তাক লাগে তাৰ কাৰণে দুটা এই কাপ লৈ আহিছোঁ বাছ ইমানখিনি বজাৰ কৰিলোঁ বৰষুণ দিছিল আচলতে সেইকাৰণে বৰ বেছিকৈ একো চাই নাথাকিলোঁ দেৰিও হৈছে আৰু এতিয়া যাওঁ ইমনক লৈ আহোঁগৈ চাই থাকক তেন্তে ভিডিঅ'টো ব'লক ইমনক লৈ আহোঁগৈ আৰু আমি আহি ঘৰ পালোঁ মাহঁতৰ ঘৰ পালোঁ ইমনক লৈ যাবলৈ ইয়াতে অকণমান বহিছোঁ কাৰণ বাহিৰত বৰষুণ দিছিল আৰু বৰষুণত আমি তিতিছোঁ অলপমান গতিকে অলপ বহিছোঁ আৰু ইমনে কেমেৰাৰ আগত কৈ আছে কিবা কিবি মই তাক কেমেৰাটোৰ ফালে চাব দিওঁ সি মানে নিজৰ ছবিটোহে চাই থাকে তাত আৰু সেয়াই আৰু এতিয়া অকণমান বহি পিনে যাওঁগৈ আৰু কাৰণ 7টা বাজিও গ'ল ইফালে দেৰিও হ'ব আৰু বৰষুণ দিলেও দিগদাৰ হ'ব সেয়া যাওঁ আৰু ইফালে মাহঁতে বহি কথা পাতি আছে সকলোৱে আৰু এয়া ঘৰ আহি পালোঁ ইমনক লৈ আহিলোঁ আৰু এতিয়া কাপোৰ চাপোৰ সলাই ফ্ৰেছ হৈ লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু এইফালে আহি গ'লোঁ মই পাকঘৰত কাৰণ এতিয়া ৰাতিৰ ভাতো বনাওঁ আৰু বজাৰ কৰি অনা বস্তুবোৰ ঠিক ঠাক কৰি থোৱা নাই ইয়াতে এইদৰে মই থৈ দিছোঁ আৰু এইফালে এয়া মধুৰি এখেতে আনিছিল মধুৰিকেইটা বেয়া নহয় ধুনীয়া মধুৰি এইকেইটাও ধুই ইয়াতে থৈ দিছোঁ এইদৰে প্ৰথমতে মই গাখীৰ গৰম কৰি লওঁ গাখীৰটো লোৱাই আছে প্ৰথমতে গাখীৰটো বহাই দিওঁ আৰু মোৰ গেছটো কিবা এটা হৈছে গাখীৰখিনি মই চেকি থৈ গৈছিলোঁ ইয়াতে দি দিছোঁ আৰু ইফালে বহাই দিছোঁ মই গৰম পানী কিয় এই চকীখনতে আছে ষ্টাডি ৰুমৰ আৰু ইয়াতে মই দিম এতিয়া চাহপাত মই পিছে চাহ নবনাওঁ মই হেনা গুলিব লাগিব হেনা অলপমান কৰিম কাৰণ কালি হেনা কৰিম বুলি ভাবিছোঁ কালি যিহেতু ৰবিবাৰ আৰু সেইকাৰণে ইয়াতে মই চাহপাতখিনি দি দিলোঁ এইখিনি ভালদৰে উতলিবলৈ দিম আৰু সেয়াই আৰু ইফালটো গাখীৰ বহাই থৈছোঁ আৰু ইফালে বিস্কুটৰ পেকেট কেইটা মই খুলি লওঁ কাৰণ ইমানক বিস্কুট লাগে আৰু ইফালে মোৰ চাহো হৈ গ'ল এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম আৰু যেতিয়া ঠাণ্ডা হ'ব তাৰপিছত মই ইয়াত হেনাটো মিক্স কৰি দিম আৰু ইয়াত বিস্কুটৰ পেকেটটো মই দি আছোঁ এটা আনিছিলোঁ যে 50-50 পেকেট ইয়াতে ভিতৰত কি ধৰণৰ বিস্কুট আছে এনেকুৱা ধৰণৰ বিস্কুট আছে পেকেটত ইয়াৰ ভিতৰত 6টা পেকেট আছে মই বাকীকেইটা নখোলোঁ অকল এটা খুলিছোঁ ইমানক লাগে কাৰণ গোটেইকেইটা পেকেট যদি খুলি দিওঁ
ৰুদ্ৰবৰে খাই শেষ কৰি দিব সেইকাৰণে তাক এটা পেকেট খুলি দিছোঁ আৰু এইটো দি আছোঁ বলক মই তাক দি থৈ আহোঁগৈ ধৰা আনিম দিয়া উঠা হাই দি দিয়া একবাৰ কি খাবা তুমি গোটেই শেষ নকৰিবা কিন্তু মই পানী লৈ আহোঁ হা হেল্ল' এভৰিৱান সেই গধূলিৰ পৰা এতিয়াহে লগ পাইছোঁ এতিয়া ৰাতি 11টাই বাজিল আৰু ভাত পানী খাই একেবাৰে ফ্ৰেছ হৈ আহিলোঁ এতিয়া শুব লাগিব আৰু সেয়াই আজি আছিল এইটো এটা সৰু ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু যদি ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব এটা শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে সকলো ভিডিঅ' আপোনালোকে সময়মতে পাই থাকে আজিলৈ তেন্তে আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালেই লগ পাই আছোঁ